হে গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল, আৰু যিসকলৰ ভাল নহয় নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আগন্তুক দিনবোৰ সুকলমে পাৰ হৈ যাওক। আজি যিহেতু শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথি, সেয়ে আজি সকলোটি ৰাইজ আহি খেলৰ নামঘৰত একত্ৰিত হৈছে। গাইজ দেখিছেনে আমাৰ নামঘৰ ভাগ চাৰিওদিশে সেউজীয়া, মাথো সেউজীয়া, কাৰণ চাৰিওফালে পথাৰৰ মাজতে আমাৰ নামঘৰটো অৱস্থিত। আমাৰ নামঘৰটোৰ নাম আকৌ কোলাপানী হৰিসেৱা আঞ্চলিক নামঘৰ। এয়া আকৌ আমাৰ বৰ্তাহঁতে দেখিছেনে গাইজ মগু ধুই আছে, যিহেতু শৰাই তুলিব লাগিব ন। আৰু গাইজ আপোনালোকেও যিহেতু ভাদ মাহ নামঘৰলৈ গৈছেনে কমেণ্টত জনাবহোঁ। আৰু আমাৰ এয়া বৰমা, ভাইটি, জেঠাইহঁতো আহি নামঘৰত উপস্থিত হৈছে, কিয়নো সময়ো বেছি হোৱা নাই বাৰু, সময় যিহেতু বেছি হোৱা নাই। আৰু আমাৰ এয়া বৰ্তায়ো মগু প্ৰসাদ ধুই আছে। লগতে কৈ থওঁ গাইজ, আমাৰ নামঘৰৰ ভাগত মানুহো যিহেতু বেছি নাই ন, আপোনালোকে দেখিছেই মানুহ ইমানকেইজনে আৰু মানে এয়া আমাৰ নামঘৰৰ নামঘৰীয়া পেহাটি, আৰু এয়া আমাৰ নামঘৰৰ থাপনাখন চাওকচোন গাইজ, মণিকূট ভাগ। আৰু এয়া ওচৰৰে বাৰীত মানে গাইজ মধুৰিআম পকি আছিলে, ভাবিলোঁ মধুৰিআম পাৰোঁ, কিন্তু জপনাখন যিহেতু বন্ধ, সেয়ে জেৰুৱা ওপৰেদিয়ে পাৰ হৈ গ'লোঁ। আৰু আমাৰ মধুৰি খোৱা গেংটো দেখিছেনে গাইজ, কেনেকৈ সকলোৱে জোপ পাতি আছেহি। আৰু এয়া পথাৰৰ পৰিৱেশ কিবা এটা ভাল লাগিলে, ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। আৰু এয়া বৰ্তাই ভাগৱত পাঠ কৰি আছিলে, আমি তুলি দিলোঁ। আৰু এয়া আমাৰ হনুমান মূৰ্তি ভাগ, যি ভাগ আপোনালোকক দেখাম বুলি কৈছিলোঁ কিন্তু দেখুওৱা নহ'ল, আজি দেখাই দিলোঁ গাইজ। এইডোখৰতে আপোনালোকক কৈ থওঁ যে আমাৰ এখন অসমীয়া চুটি ছবি নাৰী যিহেতু আগন্তুক দিনত আহি আছে, আৰু মানে আপোনালোকক জাষ্ট ট্ৰেইলাৰটো ৱাটচ কৰিবৰ বাবে ইউটিউবত দিয়া হৈছিলে। যিসকলে চোৱা নাই চাবগৈ পাৰে, তলৰ ডিছক্ৰিপশ্যনত লিংকটো থাকিব, যদিহে চোৱা নাই চাওক। আৰু চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ আহিছোঁ, বাই।